9 নৱেম্বৰ 2025। গতিকে অসমৰ ইতিহাসত এটা খুব এটা গৌৰৱময় এটা দিন। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইণ্ডিয়াৰ এয়াৰফ'ৰ্চ ডিপাৰ্টমেণ্টে তেওঁলোকে ধুনীয়াকৈ জুবিন দাক অন্তিমবাৰৰ বাবে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি হিচাপে ধুনীয়াকৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি প্ৰক্ৰিয়াটো আয়োজন কৰিছে। কিন্তু তাৰ পিছত যেনেকৈ কৈ আছে যে এইটো ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 93rd এনিভাৰ্চাৰী আছিল। এনিভাৰ্চাৰীটো আচলতে আছিল ঠিকেই, কিন্তু হেডলাইনটো আছিল কি, মেইন টপিকটো কি আছিল, জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ। তেওঁলোকেতো লিখিব পাৰিলেহেঁতেন হেডলাইনত যে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ 93rd এনিভাৰ্চাৰী হিচাপে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এইটো আয়োজন কৰিছে কাৰ্যকলাপখিনি। সেইটো নকৰি জুবিন দাক হেডলাইনত ৰাখি ধুনীয়াকৈ তেওঁলোকে নিয়াৰিকৈ কাৰ্যখিনি কৰি গ'ল। কিন্তু তাৰ পিছতে কিছুমানে সমালোচনা কৰি আছে যে আচলতে এইটো জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হোৱা নাই, যে 93rd এনিভাৰ্চাৰী হিচাপেহে মানে এইটো আয়োজন কৰিছে। এটা খুব সদায় এনেকুৱা ডিমোটিভেট হৈ থাকিব নালাগে মানুহবিলাক। আচলতে ক্ৰিটিচাইজিম বোলা বস্তুটো মানুহে খুব দেখা যায় বৰ্তমান সময়ত। কিবা এটা ভাল কাম কৰিলেই চৰকাৰে বিভিন্নজনে বিভিন্ন প্ৰকাৰে ক্ৰিটিচাইজিম কৰে। আচলতে এইবিলাক খুব এটা ভাল নহয়। যিটো জুবিন দাক অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে, তাক লৈ ইণ্ডিয়ান এয়াৰফ'ৰ্চ ডিপাৰ্টমেণ্টক আমি অসমবাসী ৰাইজে সদায় কৃতজ্ঞতা জ্ঞাপন কৰিম আৰু কৰি আহিছোঁ এতিয়ালৈকে। কিন্তু যিখিনি কৰিছে খুব ভালেই কৰিছে, আৰু যিখিনি যে সমালোচনা কৰি আছে ত' তেওঁলোককো অনুৰোধ জনাইছোঁ, গতিকে এইবিলাক কথা জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি সমাজখনক বিভ্ৰান্ত কৰাৰ চেষ্টা নকৰিব।